এসিস্ট্যান্ট বাবা আর এটা আহিছে তাক লৈ আহ ঠিক আছে বাবা বাবা এইটোৱে সেই কালটো বেটি ক বাছা তোৰ অসুবিধাটো বাবা দুদিনমানৰ পৰা মোৰ ঘৰখনত ইমান অপায় অমংগল হৈছে ন মোক কি হৈছে একো গম নাপাওঁ না পইচা আহিছে হাতলৈ সেইবোৰতো বুলিয়ে মাৰো মোৰ একোৱে হোৱা নাই মোৰ ঘৰখনত এনেকুৱা অমংগল হৈছে কিবা এটা উপায় দিয়ক আৰু দেই তোৰ সেইটো অসুবিধা গম পাই তই কাম এটা কৰিব লাগিব তই তোৰ ঘৰৰ পৰা এমুঠি মাটি লৈ আহ মই তোক যি অসুবিধা হৈছে চব ঠিক কৰি দিম তোৰ বহুত কাহিনী আছে জীৱনটোত তোৰ যোনজনী মাইকী সেইজনী এটা বেলেগলৈ মন আৰু তোৰ যোনকেইটা ল'ৰা ছোৱালী সেইকেইটাও তোৰ নিজৰ নহয় আৰু যোনটোত তোৰ মানুহজনী আহিবলগীয়া হৈ আছে সেইটো ল'ৰাও তোৰ ভাগৰ নহয় তোৰ ঘৰৰ ওচৰ দাদাজনৰ ভাগৰ কি হ'ল বাচ্ছা তোৰ তই কেলৈ হাঁহি আছ কেলৈ হাঁহিলো মানে কথা এটা হ'লে বাবা মোৰ ঘৰটো বহুত দূৰৰ ইয়াৰ পৰা গম পায়নে মই সেইখিনি আপোনালোকৰ সেই পদূলি মুখৰ পৰাই অকণমান লৈ আহিলোগৈ মাটিখিনি সেইখিনি আপোনাৰ মাটিহে আছিলে এতিয়া মানে কেছটো মোৰ সলনি আপোনাৰ ঠাইলৈ গ'ল ন বাবা